মন্দলে ফাগুনরে ফুল ফুলে ও পলাশ শিমলু তিৰণ ৰঙে উতলা নেজানো। আমি কাজলঘাট আছোঁ, কাজলঘাট গৈ আছোঁ। আমি অলপমান ফুৰিবলৈ আহিছোঁ। এইপিনে এইটো ৰাস্তা কাজলঘাট, এইটো ৰাস্তা কাজলঘাট। ইপিনেদি বজাৰ যাব পাৰে আৰু এইটো ৰাস্তা হয় কাজলঘাট মেইন ৰোড। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। আৰু আমি কাজলঘাটৰ পৰা এতিয়া বঙাইগাঁও যাম। বঙাইগাঁৱৰ পৰা আপোনালোকে টুলুঙীয়া বজাৰখন দেখুৱাম। আৰু বজাৰৰ পিনে এটা ধুনীয়া প্লেচ আছে য'ত ল'ৰাবিলাকে দৌৰি কিনে আজি য'ত চাকৰি পাই আছে আৰু চাকৰিৰ কাৰণে এখন প্ৰযোজ্য এখন প্লেচ হয়। আৰু তাত ডেইলি মানে ল'ৰাই আৰু তাত মানে ফিল্ড নহয়, এখন মানে পাহাৰীয়া অঞ্চল হয়। পাহাৰীয়াত দৌৰি কিনে আজি বহুত চাকৰি লৈ আছে। গতিকে এনেকুৱা এটা প্লেচ বা কেনেকুৱা সুবিধাজনক এখন ঠাই হয়, গতিকে গোটেই বিশেষ আমি ভিডিঅ' এটাৰ জৰিয়তে আপোনালোকক দেখাবলৈ লৈছোঁহি। আৰু এতিয়া আমি যাম, কাজলঘাটৰ পৰা গৈ আছোঁ। এতিয়া আহি পালোঁ আমি বঙাইগাঁও। এইখিনি চাপাগুৰি কয়, চাপাগুৰিত আহি পাইছোঁ। এইপিনে বঙাইগাঁৱৰ এইটো চাপাগুৰি আৰু এইপিনে দি যাব আপোনাৰ বঙাইগাঁও, নিউ বঙাইগাঁৱলৈ ওলাই যাব। আহি পালোঁ এতিয়া, আৰু এইটো ৰাস্তাৰে যাম আমি। এইটো ৰাস্তা আমতলা হয় আৰু ইপিনে আছে তুতৰীয়া পোহৰখান, যিটো প্লেচৰ কথা কৈছিলোঁ। আৰু এইটো ৰোড আছে, এইটো ৰোড একদম গোৱালপাৰা হয়, আপুনি গুৱাহাটী যাব পাৰিব। এইখিনিয়ে আমি এইটো ৰাস্তাতে এতিয়া যাম, গতিকে যাই থাকোঁ। আৰু আহি মই পাহাৰ উপস্থিত হ'লোহি। আৰু পাহাৰৰ এইখিনি মানে ইয়াতে এইটো ইফালৰ পৰা আহিলোঁ মই। আৰু ইয়াতে এইবিলাক চাইকেল থৈছে আৰু ইয়াৰ পৰা ষ্টাৰ্ট কৰে আৰু কিমান দূৰ যায় আমি সেইখিনিও দেখুৱাবলৈ মোৰ ভিডিঅ'টোত মানে দেখুৱাম। গতিকে চাই থাকক, আপুনি স্কিপ নকৰিব ভিডিঅ'টো। আৰু অলপ আগত আহিলোঁ আমি পাহাৰৰ, আৰু পাহাৰৰ অলপ আগত আহি দেখা পালোঁ যে চৰা আছে। চৰাটোৰ পানী আহি থাকে আৰু ইয়াতে মানে ল'ৰাকেইটাই যেতিয়া দৌৰে আৰু কেতিয়াবা ৰেচ কৰিলে মানে ইয়াতে পানী খোৱা ফেচিলিটিটো আছে। গতিকে আমি চাই লওঁ চৰাটো অকণমান, ইয়াৰ পানীটো কেনেকুৱা। এয়া পানীটো খুবেই চাফা, গতিকে পানীটো খোৱাৰ কাৰণে প্ৰযোজ্য হয়। আৰু ইয়াতে যিহেতু চাকৰিৰ কাৰণে ল'ৰাকেইটা দৌৰি আহে আৰু ইয়াতে মানে কেতিয়াবা পানী পিয়াহ লাগিলে টেনশ্যনটো নাই আৰু ইয়াতে পানী খাই কিনে আৰামছে দৌৰিব পাৰে। ইয়াতে ভাল এটা মানে সুবিধা আছে। গতিকে আৰু পাহাৰত যিহেতু একা বেকা ৰাস্তা, গতিকে ভাল। এইটো শিৱ মন্দিৰ হয়, শিৱ মন্দিৰ, পাহাৰততো শিৱ মন্দিৰ থাকে, আপোনালোকে সকলোৱে জানে। আৰু মই আগতে কৈছোঁ আপোনালোকক যে ইয়াতে বহু ল'ৰা ছোৱালীয়ে মানে দৌৰিবলৈ আহে আৰু ইয়াতে চহৰৰ পানীটো খুবেই ভাল, বহু ওপৰৰ পৰা আহে। আৰু এজন গাঁৱৰ মানুহক মই সুধি পুছি গম পালোঁ যে মানে তেখেতে ইয়াৰে হয়, যিহেতু পানীটো ভাল। আৰু ইয়াতে আৰু প্লেচ আছে, ভাল প্লেচ আছে, পিকনিক খোৱাৰ কাৰণে প্লেচ আছে। আমি আগলৈ যাম আৰু আগলৈ দেখা পাম কেনেকুৱা পিকনিক আপোনালোকৰ ভিডিঅ' সহকাৰে দেখাবলৈ ল'ম। গতিকে ব'লক আমি এতিয়া আগলৈ গৈ থাকোঁ, কেনেকুৱা এই পাহাৰখনৰ কেনেকুৱা প্লেচ আছে, ব'লক। এইখনে হৈছে পিকনিক খোৱা প্লেচ। ইফালৰ পৰা পানী আহি থাকে, এইবিলাক চৰৰ পৰা পানী আহি থাকে আৰু এইবিলাক চব পিকনিক খোৱা প্লেচ হয়। এইবিলাক ভাল, একদম সুন্দৰ হয়। আৰু যেতিয়া জানুৱাৰী ডিচেম্বৰ মাহ আহে তেতিয়া আৰু মানে এইবিলাক মানে চোৱা চিন্তা কৰা হয়, চাফা কৰা হয়। গতিকে ইয়াতে আছে আৰু ধুনীয়া এটা প্লেচ, আৰু মানে পোষ্ট দি থৈছে ইয়াতে মানে বহাৰ কাৰণে। এইবিলাক চিট ৰাখিছে, ভালেকেইডাল চিট ৰাখিছে। আৰু এইটো হৈছে পুখুৰী,
এতিয়া বাৰু বৰষুণ দি আছে সেইকাৰণে পুখুৰীৰ পানীটো মানে লেতেৰা হৈ আছে মানে খেতল মানে এতিয়া চাফা হোৱা নাই চাফা হ'ব আৰু এইফালে বহুত আছে আৰু ইটো ছাইডৰ পৰা ল'ৰা দৌৰিবলৈ আহে আৰু ইয়াতে এইবিলাক চাইকেল থৈ দিছে আৰু ওপৰত এটা ৰেচঘৰ আছে ৰেচঘৰত মানে ল'ৰাকেইটাই ইয়াতে মানে জোতা মোজা পিন্ধি লয় আৰু তাৰপিছত দৌৰিবলৈ যায় আৰু এতিয়া চাওক এতিয়া পাৰ্কটোৰ নিচিনাকৈ মানে এতিয়া সাকৈ বনাইছে পূৰা ৰং চং দি থৈছে এতিয়া বাৰু পুৰণিয়ে হ'ল এতিয়া আৰু যেতিয়া আহিব ডিচেম্বৰ বা জানুৱাৰী তেতিয়া আৰু নতুন কৰিব নতুন ৰং দিব গতিকে এটা ভাল লগা পৰিৱেশ এইটো আৰু সিপিনে দিও আছে সেইবিলাক চব চাইকেল ৰাখি থৈছে এইবিলাক চব চাইকেল চব ল'ৰা বহুত দৌৰিবলৈ আহে এটা মানে বহুত ভাল লাগে আৰু ইয়াতে দৌৰি মানে বহুতে দৌৰিবলৈ আহে আৰু গতিকে ইয়াতে দৌৰি কিনে বহুতে চাকৰি পাইছে গতিকে মোৰ ভিডিঅ'ত ক'ব লগা এইখিনিয়ে আছিল এটা ভাল প্লেচ মানে য'ত মানে দৌৰিলে আপুনি সহজে চাকৰি পোৱাটো 100% চাকৰি পাব গতিকে আপুনি আহক ইয়াতে দৌৰক যেহেতু পাহাৰীয়া অঞ্চল বহুত ওপৰত উঠিব লাগে আৰু নামিব লাগে যিহেতু চাকৰিত গ'লে তেনেকুৱা এটা অৱস্থা হয় গতিকে আপুনি আৰু চাকৰিত গৈ মানে এনেকুৱা কষ্ট নহ'ব গতিকে আহক আৰু পিকনিক খোৱাৰ কাৰণে আপোনালোকে আহক বহুত দূৰৰ পৰা মানে বনভোজ খাবলৈ আহে ইয়াত বহুত দিনৰ পৰা চলি আহিছে ইয়াতে কোনো টিকেট বাগৰা এইবিলাক ল'ব নালাগে গতিকে আপোনালোকে আহিলেই হ'ল আৰু পিকনিক খাওক গতিকে পানীওতো সুন্দৰ হয় বহুত চৰৰ পৰা পানী নামি আহি থাকে গতিকে আহক এইখিনিয়ে মোৰ ভিডিঅ' আজিৰ ভিডিঅ'টো এইখিনিয়ে গতিকে সকলোকে ধন্যবাদ জনাই জয় আই অসম।